हेलो ভিউয়ার্স আপনারা বুঝি পাইছে নিশ্চয় ইয়াত টেন্স লেখা আছে আজি আমি টেন্স কেই প্রকার আর প্রতিটো টেন্সক কেইটাকৈ ভাগত ভাগ করা হইছে আর প্রতিটো টেন্সৰে গঠন প্ৰণালী আৰু গঠন প্ৰণালীবোৰ কেনেকৈ আমি মনত ৰাখিব পাৰি সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম তো বলক আমি ভিডিওটো পলম নকৰি আৰম্ভ কৰো ইয়াত পোনপ্ৰথমে হক টেন্স মানে হল কাল বা সময় সময়ক আমি আকৌ তিনিটা ভাগত ভাগ কৰিছো যেনে past tense মানে অতীতকাল প্রেজেন্ট টেন্স মানে বর্তমান কাল আর ফিউচার টেন্স মানে হল ভবিষ্যৎ কাল ইয়ার পিছত আকৌ প্রেজেন্ট টেন্সক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে পাস্ট টেন্সক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে আৰু ফিউচাৰ টেন্সক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে পোনপ্ৰথমে আমি প্রেজেন্ট টেন্সৰ ভাগ চাৰিটা আলোচনা কৰিম তাৰ পিছত পাস্ট টেন্সৰ ভাগ চাৰিটা আলোচনা কৰিম তাৰ পিছত ফিউচাৰ টেন্সৰ ভাগ চাৰিটাৰ বিষয়ে আলোচনা কৰিম এতিয়া আমি এই তিনিটা টেন্সৰ ভাগ টোটালি আমি 12টা পাৰো এই 12টা টেন্সৰে আকৌ গঠন প্ৰণালী আছে এই 12টা টেন্সৰ ভিতৰত আমি প্ৰথমে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গঠন প্ৰণালীৰ বিষয়ে আমি আলোচনা কৰিম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গঠন প্ৰণালী প্ৰথমে আমাৰ মুখস্থ কৰি ল'ব লাগিব এই চাৰিটা কথা সাবজেক্ট ভাৰ্ব অবজেক্ট আদাৰ্স নাইবা এক্সটেনশন তাৰ পিছত যে বাকি 11টা টেন্স আছে এই 11টা টেন্সৰ গঠন প্ৰণালী আমাৰ মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই যদি এই গঠন প্ৰণালীখিনি আমি ভালদৰে বুজি লওঁ বা এই ভিডিওটো আপোনালোকে ভালদৰে দেখে ইয়াত চাব ভিউয়াৰ্স প্ৰতিটো টেন্সতে সাবজেক্ট অবজেক্ট আদার্স এই তিনটা শব্দ লাগিব বা এই তিনটা শব্দ নামি আহিব তাৰ পিছত আমি দ্বিতীয় নং টেন্সটো লৈ যাওঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইয়াতো আহক পোনপ্ৰথমে সাবজেক্টটো নামি আহিব সাবজেক্ট নামি আহিব তাৰ পিছত ইয়াত সব অবজেক্ট নামি আহিব তাৰ পিছত আদার্স নামি আহিব ঠিক আছে ইয়াত মনত ৰাখিবলগীয়া কথাটো হ'ল যদি টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় তেনেহলে আমি সাবজেক্টৰ পিছত আমি এম নাইবা ইজ নাইবা আর বি ভার্ব বহুৱাম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যদি হয় তেনেহলে সাবজেক্টৰ পিছত এম নাইবা ইজ নাইবা আর বি ভার্ব বহে তাৰ পিছত যদি টেন্সটো কন্টিনিউয়াস শব্দটো থাকে 100% শিওর ইয়াত মেইন ভাৰ্বৰ লগত কি বহিব আইএনজি বহিব যদি টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় তেনেহলে সাবজেক্টৰ পিছত এম নাইবা ইজ নাইবা আর বহিব আৰু যদি অনলি কন্টিনিউয়াস শব্দটো থাকে 100% ভাৰ্বৰ লগত কি বহিব আইএনজি বহিব ঠিক আছে ভিউয়ার্স তাৰ পিছত আমি প্ৰেজেন্ট পারফেক্ট টেন্সৰ গঠন প্ৰণালীলৈ যাওঁ এটা হওক ইয়াত যেহেতু সাবজেক্ট আছে ইয়াতো আমাৰ কি বহিব সাবজেক্ট বহিব সাবজেক্ট শর্ট ফর্মত দিলো সাবজেক্ট প্লাস তাৰ পিছত মনত ৰাখিব বন্ধুসকল যদি টেন্সটো প্ৰেজেন্ট পারফেক্ট টেন্স হয় টেন্সটো যদি প্ৰেজেন্ট পারফেক্ট টেন্স হয় তেনেহলে আমাৰ সাবজেক্টৰ পিছত হ্যাভ নাইবা হ্যাজ বহিব তাৰ পিছত টেন্সটো যদি পারফেক্ট থাকে তেনেহলে 100% ভার্বটো তৃতীয় ৰূপ হৈ বহিব অবজেক্ট আৰু আদার্স শব্দটো নামি আহি বহে তাৰ পিছত আমি 4 নং টেন্সটোলৈ আগবাঢ়ি যাওঁ 4 নং টেন্সটোত ইয়াত সাবজেক্ট আছে সকলোতে ইয়াতো কি বহিব সাবজেক্ট বহিব তাৰ পিছত যদি টেন্সটো প্ৰেজেন্ট পারফেক্ট হয় মই আগতে কৈছিলো যদি প্ৰেজেন্ট পারফেক্ট হয় আমাৰ কি বহিব হ্যাভ আৰু হ্যাজ বহিব ইয়াত যেনেকৈ প্ৰেজেন্ট পারফেক্ট আছে হ্যাভ আৰু হ্যাজ বহিছে ঠিক তেনেদৰে ইয়াতো হ্যাভ আৰু হ্যাজ বহিব হ্যাভ আৰু হ্যাজ বহিল তাৰ পিছত যদি পারফেক্টৰ পিছত যদি কন্টিনিউয়াস শব্দটো থাকে পারফেক্টৰ পিছত যদি কন্টিনিউয়াস শব্দটো থাকে তেনেহলে আমাৰ মনত ৰাখিব বন্ধুসকল যদি পারফেক্ট কন্টিনিউয়াস শব্দটো একেলগে থাকে তেনেহলে 100% ইয়াত কি লাগিব বিন শব্দটো লাগিব ইয়াত কি লাগিব বিন শব্দটো যোগ হ'ব ইয়াত মনত ৰাখিব প্ৰেজেন্ট থাক পাস্ট থাক এখিনি নালাগে আমাক
পারফেক্ট কন্টিনিউয়াস শব্দটো থাকিলে হ্যাভ হ্যাজৰ লগত কি লাগিব বিন শব্দটো যোগ হ'ব তাৰ পিছত আমি প্লাস ভার্বর যেহেতু ইয়াত কি আছে আমি আগতে কৈছিলো যদি কন্টিনিউয়াস শব্দটো থাকে 100% ভার্বর লগত কি বহিব আই এন জি বহিব তাৰ পিছত অবজেক্ট আদার্স তো নামি আহিব ঠিক আছে এতিয়া আমি পাস্ট টেন্সৰ যি চাৰিটা ভাগ আছে তাৰে যি প্ৰথম ভাগটো আছে পাস্ট ইনডেফিনিট টেন্স এই পাস্ট ইনডেফিনিট টেন্সৰ গঠন প্ৰণালী আমি ইয়াত লিখিম ইয়াত চাওক সাবজেক্ট কথাটো সকলো টেন্সৰ গঠন প্ৰণালীতে থাকে সাবজেক্ট প্লাস ইয়াত মনত ৰাখিব বন্ধুসকল যদি টেন্সটো প্ৰেজেন্ট ইনডেফিনিট নাইবা পাস্ট ইনডেফিনিট হয় এই টেন্সবোৰত কিন্তু বিভাৰ্ব না থাকে অৰ্থাৎ সাবজেক্টৰ পিছত যি বিভাৰ্ব আহে এই বিভাৰ্ববোৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত আৰু পাস্ট ইনডেফিনিট টেন্সত নবহে বা না থাকে ইয়াত মনত ৰাখিব প্ৰেজেন্ট ইনডেফিনিট টেন্সত সাবজেক্টৰ পিছত ভাৰ্ব 1 হয় বা ভাৰ্বৰ প্ৰথম ৰূপ হয় কিন্তু পাস্ট ইনডেফিনিট টেন্সত ভাৰ্বৰ দ্বিতীয় ৰূপ হয় ভাৰ্বৰ কোন ৰূপ হয় দ্বিতীয় ৰূপ হয় অৰ্থাৎ ভাৰ্ব 2 প্লাস অবজেক্ট প্লাস আদার্স ঠিক আছে তাৰ পিছত আমি পাস্ট কন্টিনিউয়াস টেন্স লৈ যাওঁ পাস্ট কন্টিনিউয়াস টেন্সতো সাবজেক্ট আছে প্লাস তাৰ পিছত কি বহিব যদি টেন্সটো পাস্ট কন্টিনিউয়াস টেন্স হয় মনত ৰাখিব বন্ধুসকল যদি টেন্সটো পাস্ট কন্টিনিউয়াস টেন্স হয় তেনেহলে আমাৰ বিভাৰ্ব আহিব ওয়াজ নাইবা ওয়ার বহিব যদি টেন্সটো পাস্ট কন্টিনিউয়াস টেন্স হয় প্রেজেন্ট কন্টিনিউয়াস নহয় পাস্ট কন্টিনিউয়াস টেন্স হলে বিভাৰ্ব কি বহিব ওয়াজ আৰু ওয়াজ নাইবা ওয়ার বহিব আৰু যেহেতু ইয়াত কন্টিনিউয়াস শব্দটো আছে 100% ভাৰ্বৰ লগত কি বহিব আইএনজি বহিব আৰু অবজেক্ট আদার্স নামি আহিব ঠিক আছে তাৰ পিছত আমি 7 নংটো লৈ যাওঁ পাস্ট পারফেক্ট টেন্স ইয়াত পোনপ্ৰথমে আমি সাবজেক্ট বহুৱাম তাৰ পিছত মনত ৰাখিব যদি পাস্ট পারফেক্ট থাকে যদি টেন্সটো পাস্ট পারফেক্ট টেন্স হয় প্রেজেন্ট পারফেক্ট নহয় পাস্ট পারফেক্ট টেন্স হলে আমাৰ বিভাৰ্ব আহে কি হেড আহে কি আহে হেড আহে আৰু প্রেজেন্ট পারফেক্ট হলে বিভাৰ্ব আহে হ্যাভ নাইবা হ্যাজ ইয়াত মনত ৰাখিব পাস্ট পারফেক্ট টেন্সত মাথন এটাহে বিভাৰ্ব থাকে কি থাকে হেড থাকে তাৰ পিছত হেডৰ পিছত আহিব আমাৰ ভাৰ্বৰ যেহেতু ইয়াত কি আছে পারফেক্ট শব্দটো আছে কন্টিনিউয়াস নাই পারফেক্ট থাকিলে ইয়াত কি হ'ব ভাৰ্বৰ তৃতীয় ৰূপ হ'ব তাৰ পিছত অবজেক্ট তাৰ পিছত আদার্স ঠিক আছে তাৰ পিছত আমি আহোঁ 8 নং পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স লৈ পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সতো সাবজেক্ট আহিব তাৰ পিছত যেহেতু পাস্ট পারফেক্ট কথাখিনি আছে সেই কাৰণে পাস্ট পারফেক্ট টেন্সৰ বিভাৱখিনি ইয়াত নামি আহিব কি আছে পাস্ট পারফেক্ট টেন্সৰ বিভাৱ হেড আছে তাৰ পিছত যেহেতু ইয়াত কন্টিনিউয়াস শব্দটো আছে কন্টিনিউয়াস শব্দটো থাকিলে যেনেকৈ ইয়াত কন্টিনিউয়াস শব্দটো আছিল বিন আহিছে ঠিক তেনেদৰে ইয়াত কন্টিনিউয়াস থাকিলে কি আহিব বিন হতাটো আহিব কাৰণ পারফেক্টৰ পিছত কন্টিনিউয়াস আহিলে ইয়াত বিভাৰ্ব কি বহে বিন শব্দটো বিভাৰ্বৰ লগত যোগ হয় ঠিক তেনেকৈ পারফেক্টৰ পিছত কন্টিনিউয়াস শব্দটো আহিছে হেডৰ পিছত কি হ'ব বিন হ'ব তাৰ পিছত আমি ভাৰ্বৰ লগত আইএনজি বহিব আপোনালোকে জানে কিয়নো ইয়াত কন্টিনিউয়াস শব্দটো আছে তাৰ পিছত আমি অবজেক্ট আদার্স টু ইয়াত শেষৰ যি ফিউচাৰ টেন্স আছে ফিউচাৰ টেন্সৰ যি চাৰিটা ভাগ আছে তাৰে প্ৰথম ভাগটো হ'ল ফিউচাৰ ইনডেফিনিট টেন্স ফিউচাৰ ইনডেফিনিট টেন্সৰ গঠন প্ৰণালী হ'ল পোনপ্ৰথমে আমাৰ কি আহিব সাবজেক্ট আহিব তাৰ পিছত যেহেতু ফিউচাৰ ইনডেফিনিট টেন্সত বিভাৰ্ব আহিব আমাৰ শেল অবলিক উইল আহিব ঠিক আছে তাৰ পিছত আমাৰ ভাৰ্ব যে আছে ইয়াত যেনেকৈ প্ৰেজেন্ট ইনডেফিনিট টেন্সত ভাৰ্ব 1 হয় ইয়াতো আমাৰ ভাৰ্ব 1 হ'ব তাৰ পিছত অবজেক্ট প্লাস আদার্স নামি আহিব ঠিক আছে প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু ফার্স্ট ফিউচাৰ ইনডেফিনিট টেন্সৰ গঠন প্ৰণালী প্ৰায় একে মাথন বিভাৰ্বৰ অলপ ইয়াৰ বিভাৰ্ব নাই ইয়াৰ বিভাৰ্ব আছে
ইয়াৰো ভাৰ্ব ওৱান আছে ইয়াৰো ভাৰ্ব ওৱান আছে ঠিক আছে তাৰপিছত আমি ফিউচাৰ কণ্টিনিউয়াছলৈ যাওঁ ফিউচাৰ কণ্টিনিউয়াছৰ প্ৰথমে আমাৰ কি বহিব সাবজেক্ট বহিব তাৰপিছত আমি কৈছোঁ যদি ফিউচাৰ ইনডেফিনিট টেন্স থাকে বা ফিউচাৰ শব্দটো থাকে ফিউচাৰ শব্দটো থাকিলে আমাৰ শ্বেল অব্লিক উইল বহিবই শ্বেল অব্লিক উইল বহিবই কিন্তু ফিউচাৰ থকাৰ পিছত যদি কণ্টিনিউয়াছ শব্দটো থাকে তেনেহ'লে আমি ইয়াৰ দুয়োটাৰে লগত আমি কি লগাম বি শব্দটো লগাম কি লগাম বি শব্দটো লগাম কিয়নো ফিউচাৰ কথাটো থাকিলে আমাৰ ইয়াত কি আহিব যদি টেন্সটো ফিউচাৰ হয় ফিউচাৰ কথাটো থাকিলে শ্বেল অব্লিক উইল আহিব ফিউচাৰৰ পিছত কণ্টিনিউয়াছ শব্দটো থাকিলে ইয়াত কি বহিব বি বহিব আৰু ভাৰ্বৰ লগত আইএনজি হ'ব এইখিনিতো জানেই আপুনি অবজেক্ট প্লাছ আদাৰ্ছ ঠিক আছে তাৰপিছত আমি 11 নংটো আহোঁ ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্সত সাবজেক্ট আহিব তাৰপিছত যিহেতু ফিউচাৰৰ লগত কি আছে পাৰফেক্ট আছে ফিউচাৰৰ বিভাৰ্বখিনি আমাৰ বহিব বিভাৰ্ব কি আছিল শ্বেল লিখিলোঁ তাৰপিছত পাৰফেক্ট কথাটো আছে পাৰফেক্ট থাকিলে হেপ আহিব শ্বেল হেপ ঠিক আছে তাৰপিছত আমাৰ কি আহিব উইল হেপ শ্বেল উইলটো আহিবই পাৰফেক্ট কথাটো থকাৰ বাবে ইয়াত হেপ আহিছে ইয়াতো হেপ আহিছে ঠিক আছে এতিয়া হ'ল শ্বেল হেভ বিন অব্লিক উইল হেভ বিন তাৰপিছত পাৰফেক্ট কথাটো থাকিলে আমাৰ ভাৰ্বৰ 3 ৰূপ হ'ব তাৰপিছত অবজেক্ট প্লাছ আদাৰ্ছ ঠিক আছে শেষৰটো আহোঁ আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স প্ৰথমে আহিব সাবজেক্ট তাৰপিছত যেহেতু ফিউচাৰ পাৰফেক্ট টেন্স হয় ফিউচাৰ পাৰফেক্ট টেন্সত যি বিভাৰ্ব আছে ফিউচাৰ পাৰফেক্ট টেন্স ক'ত গ'ল এইখিনি বিভাৰ্ব ইয়াতো নামিব ঠিক আছে এইখিনি বিভাৰ্ব আহোঁ লৈ আহোঁ শ্বেল তাৰপিছত পাৰফেক্ট আছে যিহেতু শ্বেল হেভ হ'ব তাৰপিছত যিহেতু কণ্টিনিউয়াছ শব্দটো আছে ইয়াত কণ্টিনিউয়াছ থাকিলে শ্বেল হেভৰ লগত কি হ'ব বিন হ'ব অব্লিক কি হ'ব উইল হেভ বিন ঠিক আছে বন্ধুসকল যেহেতু ফিউচাৰ আছে শ্বেল হ'ব পাৰফেক্ট আছে হেভ হ'ব কণ্টিনিউয়াছ আছে বিন হ'ব শ্বেল হেভ বিন অব্লিক উইল হেভ বিন তাৰপিছত আহিব যেহেতু কণ্টিনিউয়াছ আছে ইয়াত গতিকে প্লাছ ভাৰ্বৰ লগত কি হ'ব আইএনজি হ'ব প্লাছ অবজেক্ট থাকিব আৰু আদাৰ্ছ নামি আহিব ঠিক আছে তো